2021 চনত PhD জইন কৰিছিলোঁ। তাৰপিছত মেমে মোক যিটো মেলাষ্টমেটিচি ফেমিলি বা আমাৰ ফুটুকলা গোত্ৰ বুলি কয় তাৰ ওপৰত টেক্সনমিক ষ্টাডি কৰিবলৈ মোৰ PhD টপিকটো ডিচাইড কৰি দিছিলে। এই টপিকটোৰ বাবে মই 2021 চনৰ পৰা বৰ্তমানলৈও বিভিন্ন ধৰণৰ ফিল্ড ছাৰ্ভে কৰি গৈ আছোঁ গোটেই অসমৰ চুকে কোণে। আৰু এই সময়ছোৱাত মই 20জোপাৰো বেছি অজবেকিয়া বা এনেকুৱা মেলাষ্টমা এনেকুৱা বিভিন্ন ধৰণৰ গণ লৈ পিনে এই পাৰ্টিকুলাৰ ফেমিলিটোত মই 20জোপাৰো অধিক উদ্ভিদ পাইছোঁ। এনেকেই মই এদিন মানসত যেতিয়া মই ছাৰ্ভে কৰিবলৈ গৈছিলোঁ তেতিয়া মোৰ চকু পৰিছিল অজবেকিয়া জুবিন গাৰ্গিয়ানা, যিটো বৰ্তমানৰ পৰিচয়। তেতিয়া মই আপাততভাৱে ভাবিছিলোঁ হয় এজোপা অজবেকিয়াৰে স্পেচিছ হয়, কাৰণ তাৰ আছিলে চাৰিপহীয়া ফুল আছিলে আৰু তাৰ যিখিনি পুংস্তবক বুলি কয় বা পুংকেশৰ বুলি কয় মানে ষ্টেমেন, সেইখিনি সম্পূৰ্ণ হালধীয়া আছিলে, যিটো অজবেকিয়া জেনাছৰ এটা পাৰ্টিকুলাৰ কেৰেক্টাৰ। আৰু সেইটো বেচিছতে মই কালেকশ্যনখিনি কৰি আনিছিলোঁ। আমাৰ CIFত মই আনি পিনে চেম্পলখিনি ষ্টাডি কৰিলোঁ আৰু ষ্টাডি কৰি দেখিলোঁ যে যিটো অজবেকিয়া ৰষ্ট্ৰেটা তাৰ ওচৰ চাপিছে গছজোপা, কিন্তু তাৰ পৰা সম্পূৰ্ণ পৃথক। ইয়াৰ যিটো পাত আছে পাতটো লিনিয়াৰ লেঞ্চিঅলেট শ্বেপৰ হয়, মানে দীঘলীয়া পাতটো, আৰু ইয়াত 3ডাল প্ৰাইমাৰী ভেইন থাকে, যিটো আমাৰ অজবেকিয়া ৰষ্ট্ৰেটা হয় তাত আপোনাৰ 5ৰ পৰা 7ডাল প্ৰাইমাৰী ভেইন থাকে। তাৰোপৰি যিডাল ষ্টাইল বা আমাৰ গৰ্ভদণ্ড বুলি কয় তাৰ যিটো বেছ মানে তলৰখিনি ইয়াতে কিছুমান হেয়াৰ্ছ থাকে, ব্ৰিচেল লাইক হেয়াৰ্ছ থাকে, যিটো মানে কোনো বেলেগ ধৰণৰ অজবেকিয়াত বৰ্তমানলৈকে নাই বুলি মোক আমাৰ আকৌ এজন কৌথৰ আছে প্ৰসৱ ছাৰ, তেখেতে কৈছিলে। আৰু এইটো এটা বহুত ডাঙৰ কেৰেক্টাৰ বুলি মই ভাবোঁ, কাৰণ ৰিপ্ৰডাক্টিভ কেৰেক্টাৰ যদি কিছুমান ডিফাৰেঞ্চেছ আহি যায় তেতিয়া আমি তাক এটা নিউ স্পেচিছ বুলি ক'বলৈ যাব পাৰোঁ। তাৰোপৰি চিডৰ মৰ্ফলজি হওক বা ব্ৰেক কেলিক্স, এইবিলাক বিভিন্ন ধৰণৰ টেক্সনমিকেল টাৰ্মছ কিছুমান আছে, তাত বিভিন্ন ধৰণৰ ডিফাৰেঞ্চেছ পালোঁ, মৰ্ফলজিকেল ডিফাৰেঞ্চেছ পালোঁ। আৰু এইটো হিচাপতে আমি তেনেকৈ মেমক মই জনালোঁ যে মেম এনেকুৱা কেৰেক্টাৰ্ছ পাইছোঁ। তাৰপিছত মেম আৰু মই একেলগে লগ লাগি পিনে মেনাস্ক্ৰিপ্টখন ৰেডি কৰিলোঁ আৰু তেনেকৈ মেমে পিছত কমিউনিকেট কৰিলে পেপাৰখন। আৰু আল্টিমেটলি 13 তাৰিখে পেপাৰখনে পাব্লিছ হ'ল আপোনাৰ ফাইট'টেক্সা জাৰ্নেলত। হিয়াৰামুথু জুবিন গাৰ্গৰ নামত উদ্ভিদ এজোপা নামাকৰণ কৰিব পাৰি মই ভাল লাগিছে। ভাল লাগিলেহেঁতেন বেছিকৈ তেওঁ যদি থাকিলেহেঁতেন। জুবিন গাৰ্গৰ বিষয়ে মই ক'ব লগা বিশেষ নাই, জানে কালচাৰেল আইকন হয়, লেজেণ্ডেৰী কালচাৰেল আইকন। তেওঁ নেচাৰৰ প্ৰতি যথেষ্ট ভাল পোৱা আছিল, তেওঁ গছ গছনি বহুত ভাল পাইছিলে, ফুল ছিঙিব, তেওঁ ফুলবিলাক নিচিঙিবা, গছে কষ্ট পাব, এনেকুৱা ধৰণৰ তেওঁ নেচাৰৰ প্ৰটেকশ্যন বা প্ৰিজাৰ্ভেশ্যনৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছিলে। তেতিয়া আমি বিভিন্ন ধৰণৰ আমাৰ ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ পৰা আমি প্লেণ্টৰ ওপৰত বা উদ্ভিদৰ ওপৰত বিভিন্ন ধৰণৰ কাম কাজবিলাক কৰোঁ। এডাল গছ দেখিলোঁ য'ত আমি দেখিছোঁ যে অলপ বেলেগ ধৰণৰ গছডাল, তেতিয়া আমি কালেক্ট কৰি আৰু তাক বাৰু ফাইন ষ্টাডি কৰোঁ, লিটাৰেচাৰ কৰোঁ, ষ্টাডি কৰোঁ, মিলাই চাওঁ, ডাইছেক্ট কৰি চাওঁ, বাৰে বাৰে আকৌ ফিল্ডত যাওঁ। তেনেকৈ কৰোঁতে এইটো দেখিলোঁ যে সঁচাকৈ হয় গছডাল একেবাৰে বেলেগ। আমি দেখিলোঁ যে অল ইণ্ডিয়াৰ এজন এক্সপাৰ্ট প্ৰসৱ ৰায় বুলি, তেওঁক কণ্টেক্ট কৰিলোঁ। তেওঁৰ এটা ভাল লাগিছে কি তেওঁ নিজৰ ইণ্ডিয়াৰ এক্সপাৰ্টটো, তেওঁৰ নিজৰ এখন কিতাপ আছে, সেইখন আমাক PDF-টো দিলে, আমি সেইখনৰ লগত তেনেকৈ মিলাই চালোঁ। তাত অলপ ভাল লাগিল আৰু মনটো। তেতিয়া একচেপ্টেঞ্চখন আহিল। মই এটা প্ৰচেছ আছেতো, গতিকে তেওঁলোকৰ ফেমিলিৰ লগত কণ্টেক্ট কৰি আছিলোঁ, বিকজ যাৰ নামত দিম তেওঁতো নাম এটা সাধাৰণ মানুহ নহয়, গতিকে অলপ বিভিন্ন ধৰণত তেওঁ চব মানুহে তেওঁক ভাল পায়, গতিকে সেই ক্ষেত্ৰত আমাৰ অলপ সাৱধানতা লৈছিলোঁ বাৰু। ফেমিলিৰ মানুহৰ পাৰ্মিশ্যনটো লৈছিলোঁ, তেওঁলোকে বহুত ইম'চনেল হৈ গ'ল, খুব বেছি ভাল পালে। তাৰপিছত আমি তেনেকৈ কৰি যেতিয়া 3 মাৰ্চত আমাৰ একচেপ্টেঞ্চখন আহিল, জনাই দিলোঁ যে আহিল যে আমাৰ একচেপ্টেঞ্চখন। খুব ভাল লাগিল তেওঁলোকৰো। আজিকালি আপোনালোকে ছ'চিয়েল মিডিয়াত এটা প্লাণ্ট স্পিচিছৰ বিষয়ে বহুত চৰ্চা হৈছে, আৰু এই প্লাণ্ট স্পিচিছটো হ'ল আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ট্ৰিবিউট হিচাপে আমাৰ বটনী ডিপাৰ্টমেণ্টৰ ডক্টৰ প্ৰফেচৰ নমিতা নাথ তেখেতে আৰু তেখেতৰ স্কলাৰ বৰ্ণালী দাসে সেই এটা নতুন প্লাণ্ট ডিস্কভাৰ কৰি জুবিন গাৰ্গৰ নামত সেইটো নামকৰণ দিয়া হ'ল। সেইটো হ'ল অজবেকিয়া জুবিন গাৰ্গিয়ানা বুলি নাম কৰা হৈছে। এই প্লাণ্টটো কিয় ইমান স্পেচিয়েল হ'ল? এনে আগৰটো আমাৰ ডিপাৰ্টমেণ্টৰ বটনীৰ আমাৰ ফেকাল্টি মেম্বাৰ সিহঁতে বহুত বিভিন্ন ধৰণৰ নিউ স্পিচিছ বা নামকৰণ দিয়া হৈছিলে, কিন্তু এই প্লাণ্টটো ইমান যে চৰ্চা হ'ল কিয় কি ইয়াত আমাৰ জুবিন গাৰ্গৰ নাম জড়িত হৈ আছে। আপোনালোকে জানে
জুবিন গাৰ্গ নট অনলি এ কালচাৰেল আইকন, তেখেতে নেচাৰ্ছ লভাৰো আছিলে, তেখেতে ফুল খুব ভাল পাইছিলে। সেইকাৰণে ডিপাৰ্টমেণ্ট অফ বটনীয়ে এটা ট্ৰিবিউট হিচাপে প্ৰফেচাৰ নাথে জুবিন গাৰ্গৰ নামত সেই প্লানৰ নেমটো কৰা হ'ল। কিন্তু এটা কথা মই জাষ্ট আপোনালোকক ক'ব বিচাৰোঁ, এটা প্লাণ্ট আইডেণ্টিফিকেশ্যন বা নামকৰণ কৰিবৰ কাৰণে ইমান সহজ নহয়। তাত বহুত ৰিচাৰ্চ জড়িত হৈ আছে। স্কলাৰকেইটা দিনে ৰাতিয়ে সেই কেৰেক্টাৰ্ছকেইটা পঢ়ি তেখেতে অধ্যয়ন কৰে। সেই অধ্যয়ন কৰাৰ পিছতো কিছুমান কেৰেক্টাৰ্ছকেইটা আকৌ ভেৰিফাই কৰা হৈছে। ইট ইজ এ প্ৰচেছ। সেইকাৰণে এই নামকৰণটো এনেকুৱা নহয় যে এটা প্লাণ্ট এটা দেখিলে, নতুন এটা ডাকিলে নামকৰণ দিয়া হ'ল, এনেকুৱা নহয়। ইয়াতো বহুতেই মানে হাৰ্ড ৱৰ্ক আছে, ডিভ'শ্যন আছে। আমি যেতিয়া নতুন এটা প্ৰজাতি আৱিষ্কাৰ কৰোঁ, তেতিয়া আমাৰ ICNৰ ৰুল মতে আমি টাইপ স্পেচিমেন ছাবমিট কৰিব লাগে। কাৰণ টাইপ স্পেচিমেনটো এটা এভিডেঞ্চ হয় যে হয় আমি গছজোপা প্ৰকৃতিত সঁচাকৈ পাইছিলোঁ। কাৰণ আজিকালি আপোনালোকে গমো পায় বহুত ধৰণৰ AI আছে, কিবা আছে, কোনোবা এজোপা বেলেগ গছক দি পিনে নতুন গছ বুলি ক'ব পাৰে। কিন্তু এই হাৰ্বেৰিয়ামত প্ৰকৃত গছজোপাৰ আমি শুকাই পিনে তাক কিছুমান প্ৰচেছ থাকে, প্ৰচেছেৰে আমি তাক ধুনীয়াকৈ মাউণ্ট কৰি পিনে এনেকৈ হাৰ্বেৰিয়াম শ্বীটত আমি লগাব লাগে। আৰু এই হাৰ্বেৰিয়ামবোৰ কিছুমান ৰিকগনাইজ হাৰ্বেৰিয়াতহে ৰাখিব পাৰি। আৰু আমাৰ GUBHখন নিউয়ৰ্ক বটানিকেল গাৰ্ডেন ষ্টেৰী হাৰ্বেৰিয়ামৰ আণ্ডাৰত মানে এক্ৰিডিটেড হয়। তাৰ বাবে মোৰ যিটো টাইপ স্পেচিমেন হয়, হলোটাইপ, আইচোটাইপ আৰু পেৰাটাইপ, মই গুৱাহাটী ইউনিভাৰ্চিটি হাৰ্বেৰিয়ামত ছাবমিট কৰিছোঁ। আৰু এগৰাকী অনুৰাগী হিচাপে এইটো এটা মোৰ বাবে খুব গৌৰৱৰ সময় বুলি ক'ম। কাৰণ মই মোৰ যিজন প্ৰিয় শিল্পী, আমি একেলগে তেওঁক এটা বৈজ্ঞানিক সন্মান দিব পাৰিছোঁ। কাৰণ বৈজ্ঞানিক জগতখনত এতিয়া জুবিনদাৰ এটা নতুন পৰিচয় হৈছে, বা গছজোপাই এটা নতুন পৰিচয় পাইছে জুবিনদাৰ নামেৰে। আৰু এইটো হয়তো এগৰাকী অনুৰাগী হিচাপে আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি দিব পাৰিম মই তেখেতক, মোৰ প্ৰিয় শিল্পীজনক। আৰু আমি সকলোৱে সুখী, কাৰণ তেওঁলোকৰ পৰিয়ালবৰ্গও খুব আনন্দিত হৈছে গছজোপা তেওঁৰ নামেৰে নামাকৰণ কৰাৰ বাবে। কাৰণ প্ৰকৃতিক ভালপোৱা মানুহজনে প্ৰকৃতিৰ মাজত তেনেকৈ চিৰদিন ফুলি থাকিব, তাতকৈনো সুখৰ বিষয় কি হ'ব পাৰে।